আমি ঘৰৰ পৰা ওলাই আহিছোঁ দেহাই মই নামঘৰ মেজিৰ ওচৰলৈ আমি মেজিত অকণমান জুই ফুৰা আহোঁগৈ হয়নে দেহা ধুনীয়াকৈ আমি মেজিত জুই ফুৰামগৈ এতিয়া আপোনালোককো দেখুৱাই দিম দেই কেনেকৈ আমাৰ মেজি উদযাপন কৰিছে ব'লা এয়া আমাৰ পূব কলাখোৱা গাঁৱৰ নামঘৰ ভাগ আমি এই আমাৰ নামঘৰৰ সন্মুখতে এটা ক্লাবঘৰ আছে আৰু ক্লাবঘৰৰ ফিল্ডতে আমাৰ বুঢ়া মেজি ভাগ পতা হয় সেই মেজিত থাকিবৰ বাবে ৰাতিপুৱা সোনকালে আমি সদায় আহোঁ ইয়াতে চাওক এয়া আমাৰ গাঁৱৰ সকলো মানুহ গোট খাইছে আৰু ভাল লাগে সকলোৱে একেলগে এনেকৈ গোট খাই অগ্নিসেৱা কৰিবলৈ আহে বা হাত সেকিবলৈ আহে আমি আহিছোঁ এয়া দেহাই মই নামঘৰ মেজি জুই ফুৰাবলৈ আমাৰ নামঘৰ মেজি জ্বলি আছে এনেদৰে আৰু কোন কোন আহে জনাব দেই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু হাই কৰি দিয়া দেখা হাই কৰি দিয়া হাই বাই বাই কৈ দিয়া বাই বাই অ'কে অ'কে থেংক ইউ